কবিতার শিরোনাম আত্মতুষ্টি। রচনা দেবাঙ্গনা কলিতা। পাঠ পুলিন দত্ত। জীৱনত কেতিয়াও কাৰো হাতত ধৰি জীৱন বাটত আগবাঢ়ি যোৱাৰ সপোন নেদেখিবা। হাত মেলি বহুজনে হাত আগবঢ়ায়, পৰাৰ পৰা তুলুমুলি দলৈ ঠেলি পঠিয়াই। পৰাতে পৰি থাকিবা, নিজে নিজে যুঁজি চাবা। পাৰিলে নিজে আঁঠু কাঢ়ি চুচৰি চুচৰি হাতৰ সহায়েৰে মাটিত ভেজা দি নিজক থিয় কৰাৰ চেষ্টা কৰা। নিজৰ ওপৰত বিশ্বাস ৰাখি নিজেই নিজৰ মনৰ জোৰেৰে আগবাঢ়ি যোৱা। দেৰিকৈ হলেও নিজৰ লক্ষ্যস্থান এদিন নহয় এদিন পাবাই। ধৈৰ্য, বিশ্বাস, শক্তি, জ্ঞান, বুদ্ধি আৰু ভগৱানক ভক্তিৰে তোমাৰ সকলো ত্যাগ কষ্টৰ মূল্য ঈশ্বৰে এদিন নহয় এদিন দি তোমাক ধন্য কৰিবই। তাৰ প্ৰমাণ সঁচাই পাবা। ঈশ্বৰে যেতিয়া এটা ৰাস্তা বন্ধ কৰে তেতিয়া জানিবা তোমাৰ পৰীক্ষা আৰম্ভ হ'ল। পৰীক্ষাত ভক্তিৰে আগবাঢ়ি গলে সফলতাৰ হাজাৰ হাজাৰ দুৱাৰ তেওঁ খুলি দিব। কাৰণ হাতৰ সহায় নোহোৱাকৈ তুমি আগবাঢ়ি যাব পাৰিবা সফলতাৰ শিখৰলৈ। ধন্যবাদ।